তো গাইজ ফাইনেলি আহি পালোঁ, মানে আহি পোৱা নাছিলোঁ, ফাৰ্ষ্ট টাইম আহিছোঁ। এইফালে চাওক, আলহী খাব আহিছোঁ আমি, আৰু এইটো আমাৰ কুকুলো। আৰু ৰ'ব গাইজ, আমি ক'ত আলহী খাব আহিছোঁ সেইটো কোৱাই নাই। তো আজি মানে মোৰ মানুহজনীৰ সখীৰ ঘৰত আহিছোঁ। সখী মানে মোৰ বিয়াত মানুহজনীৰ লগত বহিছিলে মানে। তো মোৰ বিয়া হোৱাটো প্ৰায় 3 বছৰমান হ'ল। সেই 3 বছৰৰ ভিতৰত এবাৰো অহা নাই আমি। তো তাকে আজি আলহী খাব মাতিছে, এপাক আহ বুলি। আৰু ঘৰটো বেছি দূৰ নহয় মানে, 2-3 কিলোমিটাৰমান হ'ব। আৰু তাইৰ ঘৰখন মই চিনিয়ে নাপাওঁ মানে, আজি ফাৰ্ষ্ট টাইম আহিছোঁ না। মানে ওচৰতে ঘৰ 3-4খন লগি আছে মানে। তো গাইজ ফাইনেলি বিচাৰি পাই গ'লো ঘৰটো। এইফালে চাওক গাইজ, প্ৰথমবাৰ আহিছোঁ এখেতৰ ঘৰত। কেনেকুৱা লাগিছে আহি পেলাই? আমি অহা নাছিলোঁ দেই আগতে, নামাতেও মানে। এই পুকুলি এতিয়া আমি মেৰাপানী যাব ওলাইছোঁ। তো ড্ৰাইভাৰটো চেঞ্জ কৰিলোঁ এতিয়া। মই আগতে চলাই আছিলোঁ মানে, ভিডিঅ' কৰিব নোৱাৰিম মানে, সেইকাৰণে পিছফালে বহিবলগীয়া হ'ল। আমি মানে মেৰাপানী যাব ওলাইছোঁ এতিয়া, মানে শুকান মাছ ল'বলৈ যাম। শুকান মাছ দোকানত যাম এতিয়া। খাই গৈ থাকক আপোনালোকে, চলো। আৰু গাইজ মেৰাপানী নোযোৱাটো মানে 1 বছৰমান হ'ল। তো যোৱা বছৰ আহিছিলোঁ, সেই সময়ত গৈছিলোঁ। এতিয়া আকৌ এবাৰ আহিছোঁ, আকৌ এবাৰ যাব বিচাৰিছোঁ আমি। মেৰাপানীটো ইয়াৰ পৰা প্ৰায় 8 কিলোমিটাৰমান হ'ব। আৰু গাইজ ৰাস্তাটো চাই পেলাই বহুত মজা লাগিছে মানে, কাৰণ যোৱা বছৰ একদম বেয়া আছিলে, এতিয়া পুৰা চিচি ব্লক হৈ গ'ল। আহি এতিয়া আধা ৰাস্তা আহি পালোঁ মানে। এতিয়া আমি আহি পালোঁ, 6 কিলোমিটাৰমান আছে গৈ পাবলৈ মানে। তো টাউনত যাম আমি। আৰু এইফালে চাওক, মানে এইটো ৰাস্তাটোৰ পৰা এইটো ৰাস্তাই ইফালে এখন আৰু ইটো চাইডত নাগালেণ্ড মানে। লাষ্ট বাউণ্ডাৰী। আৰু আহি গাইজ ফাইনেলি 1 কিলোমিটাৰমান আছে গৈ পাবলৈ। গৈ আছোঁ এতিয়া। আৰু এইফালে চাওক গাইজ, লেফ্ট চাইডে গ্ৰাউণ্ড আছে মানে, ফিল্ড, মেৰাপানী ফিল্ড, পুৰা বাছেৰে ভৰ্তা। কাৰণ মানে এই যিটো জুবিন গাৰ্গৰ নামত ডাক্তৰ এজন আহিছিলে মানে, তাত গোটেই গোলাঘাট ডিষ্ট্ৰিক্টৰ যিমানখিনি কিবা আছে, ইয়াত মানে গাড়ী দিছে, গাড়ী পঠাইছে মানে, ফ্ৰী গাড়ী ছাৰ্ভিচ। তো ট্ৰিটমেণ্ট ল'বলৈ কাৰণে আহিছে মানে ইয়াত। আৰু আহি এতিয়া গাইজ মেইন ৰাস্তাখন পালোঁ, যিটো পিছফালে গ'লে মানে নাগালেণ্ড যাব। এতিয়া মেইন টাউনখন পালোঁ গাইজ। আৰু এইখিনিৰে গাইজ আমাৰ বাইকখন মোবিল ভৰাবলগীয়া হ'ল, মানে মোবিল চেঞ্জ কৰিবলগীয়া হ'ল। 6 মাহমান ধৰি ভৰোৱা নাছিলে বোলে, একদম কোলা ওলাই গৈছে মানে। তো এতিয়া নতুন ভৰাব। তো গাইজ মোবিল ভৰোৱাটো আমি ৰখিব নোৱাৰোঁ, গতিকে আমি খোজকাঢ়িয়ে যাওঁ। ওচৰতে আছে শুকান মাছৰ দোকানটো। আৰু খোজকাঢ়ি আহি পালোঁ মেইন জেগাত। এইফালে চাওক গাইজ, পুৰা মাছেই মাছ মানে, দীঘলৰ পৰা সৰুৰ পৰা কি লাগে, গোটেই মাছেই মাছ। ফাইনেলি গাইজ বিচাৰি লাষ্টত পাই গ'লো মোৰ চইচৰ শুকান মাছটো। এইফালে এটা আছে, এবিধ আছে মানে, আৰু এইফালে দীঘলীয়াটো আছে। গাইজ এইটো 1 কেজি ল'ম বুলি ভাবিছোঁ, আৰু এইটো 1 কেজি ল'ম বুলি ভাবিছোঁ। আৰু এইফালে চাওক পুৰা মাছেই মাছ। তো গাইজ শুকান মাছো ল'লোঁ, আৰু আলহীও খাই আহিলোঁ। আলহী খাই পুৰা ৰাতি হৈ গ'ল এতিয়া। জাষ্ট এতিয়াহে আহি পাইছোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে, তেতিয়া লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগ পাম নেক্সট ভিডিঅ'ত, তেতিয়ালৈকে বাই।